নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বাবুলছ এডুকেশ্যনলৈ। আজি আমি কথা পাতিম অসম বুৰঞ্জীৰ সম্পৰ্কে। অসম বুৰঞ্জীৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। এই প্ৰশ্নসমূহ আপোনালোকৰ অতি জৰুৰী। আপোনালোকে চাব আৰু কেনে পালে আমাৰ ভিডিঅ'টো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বলক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব ফুলগুৰি ধাৱা। ই সংঘটিছিল 1861 চনত। 2 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমজন চৰকাৰী চাকৰিয়াল কোন আছিল? ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা আছিল প্ৰথমজন চৰকাৰী চাকৰিয়াল। 3 নম্বৰ প্ৰশ্ন, অসমত প্ৰথম অকংগ্ৰেছী শাসন কোনে প্ৰচলন কৰিছিল? ইয়াৰ উত্তৰ হ'ব গোলাপ বৰবৰা। 4 নম্বৰ প্ৰশ্ন, পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1894 চনত। এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰ হ'ব বসন্ত কুমাৰ দাস, প্ৰথমজন অধ্যক্ষ। 6 নম্বৰ প্ৰশ্ন, কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিছিল? এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আপোনালোকে চাব পাৰে। ইয়াৰ উত্তৰ হ'ব 1960 চনত। 7 নম্বৰ প্ৰশ্ন, অসম চুক্তি কাৰ দিনত স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰ হ'ব অসম চুক্তি স্বাক্ষৰিত হৈছিল ৰাজীৱ গান্ধীৰ সৈতে। ৰাজীৱ গান্ধী সদৌ অসম ছাত্ৰ সন্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1985 চনত। কেতিয়া স্বাক্ষৰিত হ'ব লাগিছিল, কেতিয়া হৈ গ'ল আপোনালোকে শুধৰাই ল'ব। 9 নম্বৰ প্ৰশ্ন, অসমত কাৰ দিনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাম আৰম্ভ হৈছিল? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা। ইয়াৰ উত্তৰ হ'ব বিষ্ণুৰাম মেধিৰ দিনত। বিষ্ণুৰাম মেধি। দ্বিতীয়টো 10 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ব আনোৱাৰ তাইমুৰ, প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। 11 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম চিফ কমিছনাৰ কোন আছিল? ইয়াৰ উত্তৰ হ'ব কৰ্ণেল R.H. কিটিং। 12 নম্বৰ প্ৰশ্ন, কাৰ দিনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব শৰৎচন্দ্ৰ সিংহৰ দিনত। শৰৎচন্দ্ৰ সিংহ। 13 নম্বৰ প্ৰশ্ন, অসমত বাংলা ভাষা কেতিয়া প্ৰচলন হৈছিল? এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে চাব পাৰে, ই আহিয়ে থাকে এই প্ৰশ্নটো। ইয়াৰ উত্তৰ হ'ব 1834 পৰা 1873 চনত অসমত অসমীয়া ভাষাৰ ঠাইত বাংলা ভাষা প্ৰচলন হৈছিল। 14 নম্বৰ প্ৰশ্ন, দিছপুৰক অসমৰ স্থায়ী ৰাজধানী হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰিছিল? ইয়াৰ উত্তৰ হ'ব 2004 চনত। এই প্ৰশ্নটো আহিয়ে থাকে প্ৰায়বোৰ পৰীক্ষাত। 15 নম্বৰ প্ৰশ্ন, অসম চুক্তি অনুসৰি স্থাপন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব নুমলীগড় তেল শোধনাগাৰ। নুমলীগড় তেল শোধনাগাৰ গোলাঘাটত অৱস্থিত। 16 নম্বৰ প্ৰশ্ন, কিমান চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1979 চনত। 1979 চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল। 17 নম্বৰ প্ৰশ্ন, অসম গণ পৰিষদ দল কেতিয়া গঠন হৈছিল? ই অন্য এটা বৈশিষ্ট্য হ'ল অসমৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল 1985 চনত। ইয়াৰ উত্তৰ হ'ব। 18 নম্বৰ প্ৰশ্ন, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? প্ৰথমগৰাকী ৰাজ্যপাল। ইয়াৰ উত্তৰ হ'ব আকবৰ হাইদৰি। আকবৰ হাইদৰি প্ৰথমজন। 19 নম্বৰ প্ৰশ্ন, BTAD কেতিয়া গঠন কৰা হৈছিল? ই এটা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডেভেলপমেণ্ট। গঠন হৈছিল 2003 চনত। 20 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল? প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। ইয়াৰ উত্তৰ হ'ব ফখৰুদ্দিন আলি আহমেদ হাজৰিকা। 21 নম্বৰ প্ৰশ্ন আপোনালোকলৈ এৰিছোঁ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰিছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত দিব। আৰু আজিলৈ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।